হাই গাইজ, ওয়েলকাম টু শিক্ষা। সফলতাৰ পিছত দৌৰাৰ সলনি ব্যক্তিয়ে নিজৰ কৰ্মপটুতাৰ ওপৰত শ্ৰম কৰাটো বেছি শ্ৰেয়, কিয়নো কৰ্মপটু ব্যক্তিৰ পিছত সফলতা নিজে নিজে ধাৱমান হয়। বাকী আপোনালোক মোতকৈ বেছি বুদ্ধিমান। আৰু আজি বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা তথা অভিনন্দন আপোনালোকক জ্ঞাপন কৰিলোঁ, যাতে আপোনালোকৰ এই নতুন অসমীয়া নৱবৰ্ষটো বহুত সুখ আনন্দৰে যায়, তাৰে কামনাৰে আকৌ এবাৰ মোৰ ফালৰ পৰা আপোনালোকক বহুত অভিনন্দন থাকিল। ধন্যবাদ। নমস্কাৰ, মই মিতালীয়ে শিক্ষা ইউটিউব চেনেলৰ সৈতে জড়িত সন্মানীয়সকলৰ লগতে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ সেৱা ভৰা ওলগ জনালোঁ। আশা কৰিছোঁ আপোনালোক আটাইৰে মনবোৰ ৰঙালী বিহুৰ ৰঙেৰে ভৰি পৰক, দিনবোৰ সুখেৰে আনন্দেৰে অতিবাহিত হওক। ধন্যবাদ। নমস্কাৰ, মই নৱজিৎ ভট্টাচাৰ্যই আপোনালোক আটাইকে শিক্ষা ইউটিউব চেনেলৰ তৰফৰ পৰা আজি আমাৰ যি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আপোনালোকলৈ মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমি এই যি আমাৰ ৰঙালী বিহু, এই ৰঙালী বিহুটো আমি প্ৰত্যেকে আনন্দেৰে আমি পালন কৰোঁ। আৰু মই এই চেগতে আজি আমাৰ যি মানুহ বিহু, আৰু এই মানুহ বিহুৰ অন্যতম যিটো আমাৰ পৰম্পৰা, জ্যেষ্ঠজনক সেৱা কৰাৰ যিটো পৰম্পৰা, আৰু সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি মই শিক্ষা ইউটিউব চেনেলৰ তৰফৰ পৰা মোৰ সমূহ জ্যেষ্ঠজনলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু মোৰ কনিষ্ঠসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আটাইয়ে সুখী হওক, আটাইয়ে সুস্বাস্থ্যৱান হওক, এই কামনাৰে আজিলৈকে